নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আপোনালোকে চাইছে ভ্লগাৰ স্বপ্নীল, আৰু আজি আমাৰ ভিডিঅ'টো হ'ব নিজৰ গাঁওখনৰ ওপৰতে দেখাব চেষ্টা কৰিম আপোনালোকক। আৰু সম্পূৰ্ণ আজি ভ্লগটো ভিলেজ ব্লগ হ'ব। আমাৰ গাঁওখন আপোনালোকক দেখাব চেষ্টা কৰিম মূৰৰ পৰা শিমলুলৈ, আৰু ওচৰতে মানে এখন ধুনীয়া বিলু আছে, আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আপোনালোকে। আৰু ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰু গৈ থাকিব ব'লক। যাম ব'ল, চিকেন খাই যাম ব'ল, ব'ল ব'ল ব'ল। এইকেইটা আমাৰ পোৱালিকেইটা, আৰু এইফালে চাই দে, এইফালে চা, এইটো হাঁহ নষ্ট, এইটো আমাৰ এইটো টিকলাটো, এইজনী টিকলি আমাৰ, যদি চা লাষ্টটো চা তাই এয়া গোটেইগাল আমাৰ এই আৰু ওচৰৰে হয়। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'ল যাম ব'ল। যাবিনে চিকেন খাই যাবিনে? যাবিনে বিলখন চাবিনে? ব'ল যাওঁ ব'ল। এতিয়া আমাৰ পোৱালিটো দেখিছে, হাঁহ এটা দি দে, এনেকৈ হাঁহ এটা দি দে। তিনিআলি পাই গ'লোহি, আৰু সেইখিনিতেতো আমাৰ গাঁৱৰ তিনিআলি হয়। অকণমান আগতে তিনিআলিটো আছে, দেখাব ট্ৰাই কৰিম আপোনালোকক। আমাৰ তিনিআলিতে দেখিছে আপোনালোকে। তোৰ নামটো কি আছিলে? দীপাংকৰে। এয়া আমাৰ তিনিআলিতে মাংস বিকে আৰু এইপিনে এই ৰাস্তাটোদি অকণমান দূৰ গ'লেই বিলখন পাইগৈ, আৰু আপোনালোকক তাত গৈ দেখাই আছোঁ। আৰু বোলক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। চ' গাইজ, ভিউটো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি কওকচোন, ভিউটো কেনেকুৱা লাগিছে। আমাৰ ডিম্পল হাঁহ এটা দি দে। হাঁহ এটা দি দিয়া। অঁ, হাঁহটো দি দিয়া নাই ছাৰ? কেলে? অঁ, আজিকালি কাম কৰা মানুহ আহিলো, পেকেট এটা খাই যাওঁ, কাম কৰি আছোঁ। আৰু এই বিলৰ কাষতে আমাৰ দাদাজনৰ দোকান আছে, দোকানৰ ওচৰতে ৰৈছোঁ। আৰু ভিডিঅ'টো চাই থাকিব, কণ্টিনিউ কৰি থাকিব, চাই থাকক কেনেকুৱা লাগিছে। একদম এক সুন্দৰ ভিউ দেখিছে আপোনালোকে, কি ধুনীয়া এটা ভিউ। আপোনালোকক মানে যিখন বিল প্ৰথম দেখাম বুলি কৈছিলোঁ, আৰু বিলখনৰ কাণতে আছোঁ, আৰু গোটেই বিলখন আপোনালোকক চাৰি ৰাউণ্ডটো ভালকৈ দেখাব চেষ্টা কৰিম। ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। কি সুন্দৰ এটা পৰিৱেশ চাওক আপোনালোকে, সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ। ভিডিঅ'টো আপোনালোকক গোটেই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু চ' গাইজ, দেখিছে আপোনালোকে কি এক সুন্দৰ মানে প্ৰাকৃতিক ভিউ। পৰিৱেশটো চাওক আপোনালোকে, সম্পূৰ্ণ সেউজীয়া, কি সুন্দৰ লাগিছে ভিউটো চাওক। চ' গাইজ, মানে বিলখন চাই কেনেকুৱা পালে ক'ব এবাৰ। আৰু এতিয়া মানে আমাৰ গাঁওখন আপোনালোকক দেখাব চেষ্টা কৰিমগৈ গৈ। আৰু এতিয়া ইয়াৰ পৰা গৈ থাকোঁ। এতিয়া ফাৰ্ষ্ট আমাৰ গাঁওখন আপোনালোকক ইমূৰৰ পৰা সিমূৰত দেখাব চেষ্টা কৰিম কি কৈ আছে, আৰু ব'লক গৈ থাকোঁ ব'লক। মানে মই আহি আমাৰ নিজৰ গাঁৱত তিনিআলিত পাই গ'লোহি, আৰু এতিয়া আমাৰ গাঁওখন আপোনালোকক দেখাব চেষ্টা কৰিম আৰু ইমূৰৰ পৰা সিমূৰলৈ। আৰু বিলখনটো দেখালোঁৱে আপোনালোকক। আৰু এতিয়া ব'লক গাঁৱৰ মাজলৈ সোমাই যাওঁ। আমাৰ ডিম্পল, আমাৰ ইয়াত ডিম্পল বৰুৱা, আমাৰ গাঁৱৰ এজন মুখ্য ল'ৰা, আৰু চবতে আগভাগ লয়। লাজ কৰিছে, লাজ নকৰিবি, এইফালে চাবি, লাজ নকৰিবি। এতিয়া গৈ থাকোঁ, আৰু গোটেই গাঁওখন আপোনালোকক দেখাব চেষ্টা কৰিম। এতিয়া গৈ থাকোঁ ব'লক। আমাৰ ল'ৰা আৰু খেতি পথাৰত পূৰা লাগি আছে, আৰু বিয়াও পাতিছে আমাৰ ল'ৰাই, মাতে বিয়া চাবৰ কাৰণে। আৰু ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আপোনালোকে, ব'লক দেখাবলৈ চেষ্টা কৰিম। আৰু চ' বন্ধুসকল, মানে সন্ধিয়াও হৈ গ'ল। মানে আপোনালোকক বিলখন দেখুৱাৰ পৰা মানে আহি থাকোঁতে বিলিয়ে ডুবি গ'ল, আৰু বেয়া চেয়া নাপাব, ভিউটো ভালকৈ অহা নাই। চ' গৈ থাকোঁ ব'লক। আৰু চ'
চ' গাইছ এইভাগেই হ'ল আমাৰ গাঁৱৰ নামঘৰ ভাগ আৰু ভালকৈ আপোনালোকক দেখাব নোৱাৰিলোঁ সন্ধিয়া হৈ গ'ল তাৰ বাবে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আপোনালোকক বেয়া চেয়া নাপাব আৰু চ' গাইছ এইভাগেই আৰু আমাৰ গাঁৱৰ নামঘৰ ভাগ চা তই চা দেখিছে এতিয়া তাৰ নামঘৰ ভাগত দেখালোঁ ভালকৈ আজি বিহুটো মানে নহ'লগৈ আৰু মই সময় মিলাব নোৱাৰিলোঁ এদিন কেতিয়াবা মানে ভালকৈ আপোনালোকক দেখাব ট্ৰাই কৰিম আৰু আজি ভিডিঅ'টো ইয়াতে ইন কৰি দিছোঁ আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব আৰু এনেকৈ ছাপোৰ্ট কৰি থাকিব সদায় আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দিছোঁ আৰু অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই আৰু হাঁহি থাকা সুখত থাকা